নমস্কাৰ। কবিতাৰ শিৰোনাম বিশ্বশিল্পী কবি ৰূপমৰ জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ, ধ্বংসৰ মাজে এটি মই ৰূপান্তৰ এটি ৰূপ পাই নৱত্ৰাণ সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ, নানা ভাষা, নানা আশা, নানা জাতিৰ বৰ্ণজনীৰ মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে, সাম্যৰ সমৃদ্ধিৰ সমৃদ্ধৰ মহামহত্তৰ পাতিবলে শান্তিৰ নৱলোক এই পৃথিৱীৰ। কল্পনা মেধা বুদ্ধি মণিহৰে